নারায়ণের পূর্ণ অবতার কৃষ্ণ রূপে লক্ষ জনম মামি এই বক্তা বংশ কৃষ্ণ রূপে নানা লীলা করি ঘোষণা দুষ্ট দমন আৰু ভন্ত পালন কৰি ধাৰা ধামত ভাবিছো ধৰ্ম এইবাৰ দেখিব জগতে বন্ধুত্বৰ আমাৰ পৰম ভদ্ৰ বিপ্ৰদামোদৰ নামে খ্যাত সুদামাই আমার নাম জপে নিরন্তর অচিরেই তেওঁ আমার ওচৰত ঘটিব সাক্ষাৎ আনহাতে
অতি ওচৰত তাৰ লগে লগে আন আন অত্যাচাৰী পতন ঘটাই ধৰতীৰ ভাৰ কৰি উঠাব। এতিয়া যাওঁগে বাবে নিজ কৰ্তব্যত সমগ্ৰহ One